हेलो गाइस की खबर আপোনালোকৰ আশা কৰোঁ সকলে ভালে আছে নিশ্চয় আৰু বহু দিনৰ মূৰত মানে ডেইলি ব্লগ নহয় বাৰু আপোনালোকৰ লগত কথা পতাও হোৱা নাই আৰু মানে কিবা কিবি দেখাম ভাবি আছো কিবা কিবি প্ৰবলেমত মানে কৰিব পৰা নাই ইয়া চাওক মানে এটাৰ পিছত এটা বেমাৰ কি ওলাইছে এইবিলাক আৰু মানে মই সুধি আছিলো অসমত আজি 3-4 দিনৰ পৰা বৰষুণ আহি আছে আৰু মই মানে অনুভৱ কৰিবলৈ লৈছিলো আৰু বৰষুণৰ কথাটো আৰু আজি মানে ইয়াতে এনে বৰষুণ নাহে আৰু এনেকা ফেব্ৰুৱাৰী মাৰ্চ মাহত পিছলৈ মানে আগষ্টলৈ হয় বৰষুণ আগষ্ট ছেপ্টেম্বৰলৈ কিন্তু আজি চাওক যোৱাকালিৰ পৰা বতৰটো অলপ হেমেকা কৰি আছিলে আৰু আজি একদম বৰষুণ আহি গ'ল এতিয়া মানে অসমৰ দৰে ফিলটো পাই গৈছো বৰষুণ দিলেই মানে পৃথিৱীখন জীপাল হৈ উঠে ইয়া চাওক মানে চাৰিওফালে ইমান এতে শান্ত পৰিৱেশ চাওক কেনেকুৱা ক'লা হৈ আহিছে বাপৰে ইমান ৰ'দ থাকে এইখিনি টাইমত আৰু আকাশৰ ফালে চাওক আপোনালোকৰ কেনেকুৱা মানে স্মৃতি আছে ইয়া বৰষুণ জাকৰ লগত যেতিয়া প্ৰথম জাক ফাগুনৰ শেষত প্ৰথম জাক চ'তৰ মাহত বৰষুণ আহে কেনেকুৱা কি স্মৃতি জড়িত আছে বহুতেই ভাল লগা নহয়নে গৰম অলপ মানে শুকান বতৰৰ পিছত যেতিয়া জীপাল হৈ পৰে ধৰা কি কম আৰু আন্ধাৰ হৈ গ'ল এতিয়াতে এইফালে চাওক ভিতৰত লাইট জ্বলি আছে আন্ধাৰ একদম ৰাতিৰ দৰে হৈ গ'ল ইয়া চাওক আপোনালোকে ভাবিব পাৰে ইয়া ৰাতিৰ দৃশ্য নহয় ইয়া 2:30 বাজিলে এতিয়া চিকি একদম আৰু গাইজ আজি যিহেতু সন্ধিয়া অলপ ঠাণ্ডা বতৰ ক্ৰিপচি খাবলৈ মন গৈছিলে মানে আলু টিক্কি আনিবলৈ দিছিলোঁ মিষ্টাৰক লগতে আনিলে ফুচকা ফুচকাৰ হেনো এতিয়া প্ৰাইচ বাঢ়িলে 10 টকীয়া ফুচকা নাই এতিয়া ফুচকাটো 20 টকা হৈ গ'ল এয়া চাওক আলু টিক্কিৰ লগত দিছে পদিনাৰ চাটনি বহুতে টেষ্টি হয় ইয়াত আহি প্ৰথমবাৰ দেখিছিলোঁ এতিয়া মানে খাই বিৰাটেই মজা লাগে আপুনিও টেষ্ট কৰিবচোন আলু টিক্কি এতিয়া হৈ গ'ল মানে ৰাতিৰ সাজ এতিয়া দেখুৱাই আছোঁ আপোনালোকক ঘৰত বনাবলৈ ইচ্ছা নাই বাহিৰৰ পৰা আহি গৈ ৰ'ব বেক কেমেৰাৰে দেখুৱাই আছোঁ এইফালে চাওক ফকাটোৰ সিংহ গাইজ আজিৰ ভিডিঅ'টোত বৰ বিশেষ একো নাছিলে যদিও ইউপিৰ বৰষুণ দেখুৱাবলৈ আচলতে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ পুনৰবাৰ লৈ আহিম ধুনীয়া এটি ভিডিঅ' তেতিয়ালৈকে আজিলৈ বাই বাই